এইফালে ওলাইছো আৰু দেই বাহাৰৰ ঘৰলৈ বুলি এইফালে মিষ্টাৰ বৰুৱা এইফালে তামুলী মিছেছ তামুলী এইফালে মিছেছ তামুলী আৰু এইফালে মই মিছেছ বৰুৱানী এইডোখৰ মানে স্কুল এতিয়া ছুটি দিছে যে পুৰা জাম হৈ আছে হেল্ল' এভৰিৱান মোৰ ইউনিটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আপোনালোকৰ মাজলৈ মই বহুদিন ভিডিঅ' পঠাব পৰা নাছিলোঁ কাৰণ এইকেইদিন অলপমান ব্যস্ত হৈ আছিলোঁ সেই গতিকে আপোনালোকৰ মাজলৈ ভিডিঅ' একদমেই পঠাব পৰা নাছিলোঁ আৰু আজিৰ পৰা যিমান পাৰোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' পঠাবলৈ চেষ্টা কৰিম তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক মানুহজন আৰু মই যিহেতু বহুত দিন একেলগে ক'তো ওলাব মানে পৰাই নাছিলোঁ একেলগতে ক'তো যাব পৰা নাছিলোঁ সেই গতিকে আজি বহুত দিনৰ মূৰত ওলাই গ'লোঁ আৰু লগতে মা গৈছে সেইকাৰণে ভাবিলোঁ মাক কিবা এটা খোৱা যাওক বা আৰু আমিও খাওঁ সেই গতিকে এইফালে দেখিছোঁ ন আমি মানে KFCত সোমাই কিবা কিবি অলপ লৈ ল'লোঁ আৰু আপোনালোকক দেখাই আছোঁ আৰু এইফালে খাব লৈছোঁ পাপৰি চাট কিন্তু মায়ে মানে খাই বেয়া পায় তহঁতিনো কি খাইছ বুলি কৈ মানে মায়ে চাই থৈ দিলে মাক খাব দিছিলোঁ কিন্তু মায়ে নাখালে মানে মায়ে ভাতৰ বাহিৰে একোৱেই ভাল নাপায় আৰু মোৰ মানুহজনৰ এটা কথা কি জানেনে তেওঁ কেতিয়াও মানে যিটি বস্তু নাখায় মানে যিটো আমি এতিয়া মাইকী মানুহে যিটি খাওঁ ন মানে ওলাই গ'লে বুলি ক'লে ফাষ্ট ফুড হওক যিকোনো হওক আমি খাই ইমান ভাল পাওঁ সকলো বস্তুৱে আমি খাব পাৰোঁ ম'ম' চাওমিন ফ্ৰাইড ৰাইচ আদি কৰি মানে আপোনাৰ আৰু কি কয় ফুচকা যিকোনো আমি খাব পাৰোঁ কিন্তু মানুহজনে মানে পাপৰি চাট আৰু তেনেকুৱাকৈ তেওঁ খোৱা ভাল লগা বুলি ক'বলৈ তেনেকৈ নাই আৰু এইফালে আমি গাড়ীত আহি ল'লোঁ যিহেতু গাড়ীতে বহি আৰাম লাগিব বুলি আমি গাড়ীলৈকে লৈ আহিলোঁ এইফালে আমি মা মই মানুহজন গোটেইকেইটা লগ লাগি খাই আছোঁ খাই শেষ কৰি আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ আৰু আপোনালোকেতো গম পায় পাৰ্কিং কৰিলে কিছুমান জেগাততো ঘণ্টা অনুসৰি মানে আপোনাৰ পইচা লয় আমাৰ বাৰু তেনেকৈ নল'লে সেই গতিকে আমি সোনকালে এটা সময়ত ডিব্ৰুগড় টাউনখন মোৰ একদম লোকেল ঠাইৰ নিচিনা হৈ গৈছিলে কিন্তু এতিয়া আৰু ক'ত বহু দিনৰ মূৰত এদিন কেতিয়াবা যোৱা হয় 3 বছৰে হ'ল ডিব্ৰুগড় টাউনখন বহুত দিন ভালকৈ ঘূৰা নাই তাৰ আগতে কিমান যে কত গলিয়ে গলিয়ে ঘূৰিছিলোঁ কিমান ফুৰিছিলোঁ কিমান বজাৰ কৰিছিলোঁ লগৰ ছোৱালীৰ লগত কিমান এনজয় কৰিছিলোঁ সেইখিনি কেতিয়াবা ভাবিলে আচৰিত লাগে মানে আৰু এতিয়া সেইখিনি দিন আৰু ক'ত হ'লেও কেতিয়াবা সময় মিলাই মানুহজনে মই যিমানখিনি পাৰোঁ ওলাই আহিবলৈ চেষ্টা কৰোঁ ফুৰিবলৈ চেষ্টা কৰোঁ আৰু আমি আমাৰ মাকো ফুৰাবলৈ চেষ্টা কৰোঁ কাৰণ আমাৰ মা বেছি সময় ঘৰৰ ভিতৰতে থাকে এটা সময়ত আমাক পঢ়াওঁতে মেলোঁতে আমাৰ চোৱা চিতা কৰোঁতে মেলোঁতে মানে মায়ে ফুৰিবলৈ সময় নাপালে আৰু সেইখিনি আগ্ৰহো নাছিলে কিন্তু এতিয়া মানে আমি যেতিয়া ডাঙৰ হ'লোঁ মাক ফুৰাবলৈ লৈ যাবলৈ ইচ্ছা কৰোঁ বা মাহঁলৈ ফুৰিব যাব মন যায় কিন্তু সময়ৰ অভাৱত ওলাই যাব নোৱাৰে বা সকলোৰে ব্যস্ততা থাকে ব্যস্ততাৰ কাৰণে মানে ওলাই যাব পৰা নাযায় সেই গতিকে মাক যিমান পাৰোঁ মানে ফুৰাবলৈ চেষ্টা কৰোঁ তো আজি আমি গৈ আছোঁ বাহঁতৰ ঘৰতো বহুত দিন যোৱা হোৱা নাই এতিয়া তালৈ গৈ আছোঁ আমি ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈকে আদি কৰি যিটো বাইপাছ সেইটো হোৱাৰ পৰা যে আমাৰ কিমানখিনি সুবিধা হ'ল নহয়নে আগতে মেইন ৰাস্তাইদি যাওঁতে বাছত উৎকট গৰমত কিমান যে অশান্তি লাগিছিলে তাতে আকৌ গাড়ীৰ ভিৰহে যি লাগিছিলে উফ ৰাম সেইখিনি কথা ভাবিলে আৰু এতিয়া কিবাহে লাগে এতিয়া বাইপাছটো হোৱাৰ পৰা যায় কিমানখিনি আমাৰ কাৰণে ইজি হৈ গ'ল হয়নে বাৰু কওকচোন আৰু এইফালে আমি বাহঁতৰ ঘৰৰ পাই গ'লোঁ এইফালে দেখিছে নহয় পোৱালীকেইজনী আমি আহি পাওঁ মানে প্ৰায় আন্ধাৰে হৈ গ'ল বাহিৰতে একদম গৰমত মানে ঠাহনি নাপায় বাহিৰতে বহিলোঁ গোটেইখিনি লগ লাগি আৰু বাহঁতৰ ঘৰত প্ৰথম দিন আহিয়ে মই ৰান্ধনীশালত সোমাব লগা হ'ল কিয় বাৰু কথাটো কৈছোঁ ৰখিব মানে বাৰ যিজনী সৰু ছোৱালী মানে মোৰ সৰু ভাগিন তাই মানে মোৰ হাতৰ মাংস বনোৱা খাম বুলি তাই দিনটো খালী পেটত আছে সকলোৱে ভাত খালে কিন্তু তাই মোৰ হাতৰ খাম বুলি খালী পেটত আছে এইফালে আৰু মাংস বনাইছোঁ জনাই নজনাই কিন্তু তাইৰ কাৰণে যিহেতু বনাইছোঁ আজি কিন্তু ভালেই হ'ল দেই এতিয়া আৰু তাইক মই খুৱাইও দিব লাগে দেখিছেনে তাইক মই এইফালে খুৱাই দিলোঁ তাৰপিছতে আৰু আমি খাম তো আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব